হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে পুনৰবাৰ কাকতি চিষ্টাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজিৰ ভিডিঅ'টো অলপ স্পেচিয়েল হ'বলৈ গৈ আছে। বা মই আৰু বাৰ লগৰ কেইজনীমানৰ সৈতে আমি দিচাংমুখলৈ যাম, যিহেতুকে এতিয়া ডিচেম্বৰ মাহ চলি আছে। আৰু 31 ডিচেম্বৰ 1 জানুৱাৰীলৈ থাকিলে আচলতে বহুত ভিৰ হৈ যায়, সেইকাৰণে আমি মাজভাগতে লৈছোঁ যাবলৈ। আৰু ভিডিঅ' কৰি গৈছোঁ থাকোঁ আমি পাই গ'লোহি, পোৱাহি নাই মানে দিচাংমুখ, কিন্তু এতিয়া আমি লগৰ দুজনীৰ কাৰণে ৱেইট কৰি আছোঁ। এতিয়া আমি আছোঁ প্ৰগতি ফ্ৰণ্টত। তাইক বস্তু ল'ব দিছোঁ। তাহাঁতি টাউনত কিবা কাম এটা আছে, সেইটো কৰি আহিব আৰু। খুলি লোৱা নাই কেলৈ ইমান ধূলি উৰি আছে, সেইটো কাৰণে লগ পালোঁ। এতিয়া তাহাঁতি পাছত আহি আছে পাছে পাছে আহি আছে। এইফালে বা লগৰজনী আহি আছে বেগত। আমি আচলতে প্ৰথমতে যোনটো ৰাস্তাই গৈছিলোঁ, পৰবন্দী 27 তাৰিখে আহিব, সেইকাৰণে মানে তাত ষ্টেজ বনাই আছে আৰু লৈ যাবলৈ নাই দিয়া মানুহক। আকৌ আমি বেলেগ এটা ৰাস্তাইদি ঘূৰি আহিলোঁ। আৰু আপোনালোকে যদি দিচাংমুখৰ ফালে আহে গম পাব কোনটো ৰাস্তা। যদি দিচাংমুখৰ যদি কিছুমান হয় তেতিয়াহ'লে আৰু ভালদৰে জানিব। এইফালে আৰু আমি আচলতে বহুত দিনতে যোৱা, মইতো 18 মানতে যোৱা 2000, আৰু বাও তেতিয়াই যোৱা। সেইকেইটাচোন সেইফালে আহিছে চা, সেইকেইটা এতিয়া আমি দিচাংমুখ পাই গ'লো। এইফালে এইজনী কৃষ্ণালী বা আৰু এইফালে ঋতুমণি বা। আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো। ফটো চটো মাৰিলে ভিডিঅ'টো লগাই দিম বাৰু শেষলৈ। এতিয়া আমি দলংখনৰ ইটো পাৰে যাবলৈ লৈছোঁ, আৰু এইটো পাৰে এতিয়া আমি নেযাবা দেই তোমালোক বেছি ওচৰলৈ। নাচিব মন গৈছে। গাইছ, মই ভৰিটো ধুই লওঁ। বৰ ভয় লাগে দেই। Finally guys, আমি দলং চলং পাৰ হৈ
আহিলোঁ টিকট চিকট কাটি আৰু এতিয়া এইফালে যদি কৃষ্ণালী অলপ লাজ কৰিছে নে কি কৰিছে নাই কৰা বোলে তাই লাজ কি মজা লাগিছে আপোনালোকক দেখামগৈ প্ৰথমতে আমি চাহ তাহ খাই মেলি লওঁগৈ তাৰপিছত দেখাই আছোঁ খোৱাটো মেইন আৰু ন খাম বুলিয়ে আহিছোঁ এতিয়া আমি ইউটিউবাৰ পাই গ'লোহি পিটনিবাই ফটো মাৰিছে এজনী কৃষ্ণালী বা আৰু আপোনালোকক মই চাইডৰবিলাক অলপ ফটোকে দেখাইছোঁ এইফালে পাচলিৰ দোকান এখন আছে আৰু এইফালে পোৱালি দুজনীয়ে এইবিলাক কমলাৰ লগতে জলফাই কিবা কিবি দিছে আৰু এইফালে ফুচকাও আছে এতিয়া আমি ইয়াতে বহিম আৰু ফাইনেলি এতিয়া আমি বিচনা চাদৰ পাৰি ল'লোঁ আৰু এইফালে কৃষ্ণালী বা ঋতু বা আৰু এইফালে বা বহিছে বেগ চেগ লৈ মাংস এইফালে মাংস এইবোৰ চব আচলতে আমি ৰেডিমেডকৈ ঘৰৰ পৰা লৈ আহিছোঁ ডাইৰেক্ট খালে হ'ব উলিয়াই মই বহিছোঁ আৰু এতিয়া আমি চব ইয়াত বহি ল'লোঁ আৰু এতিয়া আমি ফটো মাৰিম আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইফালে খানা এইবোৰ দেখিছে এতিয়া লাহে লাহে এটা দুটাকৈ খাম আৰু ফটো চটো মাৰি থাকিম মাজে মাজে আৰু এগৰাকী বা আহিবলৈ আহি আছে পাবহি আৰু অলপ পাছতে আমি বহি থকাৰ সন্মুখৰ ভাগ খুব আচলতে ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোকেও কম খৰচতে যদি পিকনিক যাওঁ বুলি ভাবে তেতিয়াহ'লে দিচাংমুখলৈ আহিব পাৰে একদম খুব কম খৰচতে ইমান ধুনীয়া এটা পৰিৱেশ আৰু মন চন বেয়া লাগি থাকিলেও ভাল লাগি যাব আৰু এতিয়া আমি প্ৰথম এইফালে দাইল দেখিছে গাইজ পানী ওলাই আহিছে অকণমান এইফালে এইটো মোৰ কল 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 এবিধ কল কল খালে গাত হয় হাতী সমান বল কল খালে গাত হয় স্কুটি সমান কল খালে গাত হয় স্কুটি সমান বল কথা বতৰা নাই গাইজ আমি কল খাইছোঁ কল এইফালে তুমি কল প্ৰথমতে কলৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু গাইজ তোরা ইয়ে অনেক করে অন কৰি থোৱা আছে স্কুলে যেতিয়া গাইজ টাৰ্ণিং কৰিছে তেতিয়া কলটো এনেকুৱা হৈ গৈছে পৰি লৈ পিনি এতিয়া স্কুটিয়ে যেতিয়া টাৰ্ণিং কৰিছোঁ গাইজ বহুত ধুনীয়া জেগাটো আমি বিচাৰি পালোঁ একো ভাল লগা নাই এনেকৈ নক'বা আকৌ এণ্ড আমাৰ নেক্সট আইটেমটো হৈছে চাহৰ লগত কি আছে ন যিটো কোনে বনাইছে যিটো বনোৱাৰ মেইন মালিক হৈছে যি ভিডিঅ'টো ল'বলৈ বহুত লাজ কৰিছে কৃষ্ণালীত আছে চাহ বনাইছে টিপ টপ এতিয়ালৈকে গম পোৱা নাই মুখত দিলে আপোনালোকৰ ৰিভিউটো দিম বাৰু দেই উপা কি হ'ল কিমান দেৰি লাগিব দে এইফালে এতিয়া আমি চাহ খাবলৈ লৈছোঁ গাইজ যদি বা আহিয়ে পোৱাহি নাই ইমান দেৰি আমি ৰৈ এতিয়া আমি চাহ খাই দিওঁ আৰু তাই অলপ পিছতে আহি পাব চাগে তেওঁলোকে আমাৰ লগতে খাবলৈ নাপায় চাবলৈ বিচাৰি আৰু এইফালে বাহঁতৰ ইগৰাকী লগৰ পাই গ'লহি আৰু এতিয়া আমি এতিয়া আমি পানীত নামিবলৈ লৈছোঁ অলপকৈ এইফালে এজনী কৃষ্ণালী বা আৰু এতিয়া আমি পানীত নামোগৈ আৰু এইফালে এইফালে এতিয়া আমি গৈ আছোঁ ইয়াত ফটো চটো মাৰিম আৰু পানীটো অলপ আৰু ইফালেও ফটো চটো মাৰিলে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অ' মাই গড দাঙিব লাগিব না জিন্স চাবিটো তিতি দিব ধৰ এনেকৈ ফটো মাৰোঁ ভৰিকেইটা দি ফটো মাৰোঁ সেয়া আমাৰ উপাসনা বাইদেউ ধুনীয়াকৈ পানী আৰু এতিয়া আমি পানীত ফটো চটো মাৰি আছোঁ আপোনালোকৰ ফটোবিলাকো শ্বেয়াৰ কৰিম এইফালে এতিয়া আমি যাওঁগৈ আৰু ফটো চটো মাৰিলোঁ পিকনিকৰ লাষ্ট মুহূৰ্ত অঁ কেনেকুৱা লাগিলে সকলোৱে কৈ দিয়া আপোনালোকো আহিব ইয়ালৈ লাগি ধৰিছোঁ গাইজ
যাব পৰা নাই বেছিকৈ খোৱাবোৰ তেনেকুৱাই হয় গাইছ একেবাৰে গামলা লৈ লৈ তেওঁ খাইছিলে সেইকাৰণে এতিয়া অহাত বহুত প্ৰব্লেম হৈছে লৈ গৈছিলে আৰু হেৰিয়ে ৰিভিউটো দিয়া আকৌ উপাসনা আয়ো কটা কেনেকুৱা লাগিলে পিকনিকলৈ আহিটো ভালেই লাগিলে আপোনালোকো আহিব হয়নে মুখখন লুকুৱাই দিছে লাজ কৰিছে চাহ খাবলৈ কেনেকুৱা লাগিলে চাহ কাপ বহুত টেষ্টি পানী মিলাই খাব লগা চাহ কাপৰ মালিক এওঁ ধুনীয়া একাপ চাহ বনাই দিছিলে মানে এওঁ পোৱাহি পলম হ'লে বাবে চাহৰ পৰিমাণটো কমি গ'ল এইটো মিছাকৈ কৈছে বেয়া নাপাব চাহ পানী দি মানে পানী দি খাব লগা অৱস্থা হৈ গৈছিলে তাৰমানে পানীয়ে প্ৰাণ ইয়াত পানী বহুত পোৱা যায় চাহ বুলি কওঁতে পানী শব্দটো আহে চ' পানীটো প্ৰয়োজন হ'বই পানীয়ে প্ৰাণ কেৱল চাহ আনিলে হ'ল এওঁ হৰি বিষ্ণু চবকে মাতি মাতি আহি আছে কি হৈছে মোৰো ক'বলৈ বাকী নাই।